Hey guys, welcome back to my YouTube channel. আজি বনাবলৈ গৈ আছো সিম্পল গাহৰি ৰেচিপি। এয়া তেলখিনি দি দিলো। তেলখিনি গৰম হোৱাৰ লগে লগে আমি গাহৰি মাংসখিনি দি দিলো। গাহৰি মাংসখিনি বইল কৰি লব ধুনিয়া চাই ভাজি থাকিব লাগিব এটা আৰামত। গেছটো অলপ সৰু কৰি লব মিডিয়াম তেতিয়া হলে ভাল হয় আৰু। এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু কমেন্টছ মাৰ দিব কেনেকৈ হৈছে ৰেচিপিটো আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়াহে নতুন নতুন ভিডিঅ' দেখিবলৈ পাব। এনেকৈ লাহে লাহেকৈ আৰামত ভাজি থাকিব লাগিব অলপ পুৰা খোৱা টাইপৰ হোৱালৈকে। ধুনীয়া চাই ভাজি থাকিব লাগিব এনেকৈ। আমি অলপ পিছতে পিয়াজখিনি দি দিম আৰু এয়া পিয়াজখিনি দি দিলোঁ। ধুনীয়াছে ভাজি থাকিব লাগিব পিয়াজখিনি। এতিয়া লাহে লাহেকৈ পিয়াজখিনি অলপ গলাৰ লগে লগে আমি আদা নহৰু বা মছলা মছলিখিনি দি দিম। এনেকৈ সিম্পল গাহৰি ৰেচিপি খাই কাৰ কাৰ ভাল লাগে প্লিজ কমেণ্ট কৰি জনাই দিব। ভাল লাগিব তেতিয়াহে। এতিয়ালৈ যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব গাইজ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া আমি আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি বঢ়িয়াছে ভাজি ল'ব লাগিব। আলু কেইটামান দি দিলোঁ যিহেতু আমি ভাতৰ লগত খাম তো আলু খাই চালু হ'ব লাগিব। এতিয়া আমি মছলা মছলিখিনি দি দিম আৰু লাহেকৈ। এতিয়া প্ৰথমে হালধি গুড়াখিনি দি দিলোঁ। তাৰপিছতে আমি জিৰা গুড়ি অলপ দি দিম। তাৰপিছতে জলকীয়া গুড়ি অলপ দি দিম। সিম্পল এনেকৈ লাহে লাহে ভাজি থাকিম আৰু একো মছলা মছলি নিদিওঁ আৰু। সিম্পল গাহৰি ৰেচিপি। দুটামান বিলাহী কাটি দিম যাতে গ্ৰেভিটো গোটা হয়। এনেকৈ লাহে লাহে বঢ়িয়াছে ভাজি থাকিব লাগিব ল' ফ্লেমত। প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব তেতিয়াহে অলপ উৎসাহ পাম হয় নাই গাইজ। আৰু কমেণ্ট কৰিব নাপাহৰিব কেনেকৈ হৈছে। বেছিকৈ তেল ওলোৱা কাৰণে নেমু দুটামান চেপি দিব লাগিব। নেমু চেপি দিম দুটা কাজি নেমু, কমলীয়া কাজি নেমু। নতুন নতুন ওলাইছে তো নেমু তাৰ কাৰণে অলপ ৰসবোৰ কম। দুটা নেমু চেপি দিলোঁ। তাৰপিছতে আমি পানী অলপ দি দিম গ্ৰেভিৰ কাৰণে। এয়া পানী দিম লাহেকৈ। 2 কাপমান পানী দি দিলোঁ। আসাম ট্ৰেক্টৰ কাৰ কাৰ খাই ভাল লাগে কৈ দিব। আসাম ট্ৰেক্টৰ মানে কি? গাহৰি মাংস হয় নাই। এনেকৈ লাহে লাহে উতলি থাকিবলৈ দিয়ক আৰু 10-15 মিনিটমান পিছতে আমি গেছটো বন্ধ কৰিম। খাবলৈ হ'বই আৰু লাহেকৈ। খাই যদি আহি যাওক গাইজ আমাৰ ঘৰলৈ। ধুনীয়াকৈ বনাই খুৱাম আপোনালোকক। ফাইনেল লুকছটো চাওক গাইজ 1 2 3 ৱাও কি ধুনীয়া হৈছে চাওক গাইজ। ৱাও লোভনীয়। ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগৰবোৰক। অ'কে বাই বাই গাইজ।